যিমানে ঠাণ্ডা দিন নহওক কিয় একদম উতলি থাকে। এনে এটা পুখুৰী আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এয়া চাই লওক, আপোনালোকক দেখাই দিছোঁ। টিকেট কাটি ল'লোঁ, 20 টকা লয় এইটো টিকেটটোত, এজন মানুহৰ কাৰণে 20 টকা। তো আপোনালোকক দেখুৱাবলৈ আহিছোঁ গৰম পানী পুখুৰী। ইয়াত লিখা আছে চাই লওক, আই লাভ গৰম পানী। আৰু আপোনালোকক দেখাই দিছোঁ যোনখন দলং, এই যোনখন দলং দেখিছে নহয়, এই দলংখন ব্ৰিটিছৰ দিনৰ দলং। এইখন চাই লওক, এই যে দলংখন আপোনালোকে দেখিছে, এইখন ব্ৰিটিছৰ দিনৰ দলং হয়। চাই লওক, ব্ৰিটিছৰ দিনৰ দলং এতিয়ালৈকেও কেনেকুৱা মজবুত হৈ আছে, একোৱে হোৱা নাই। চাওক না, একোৱে হোৱা নাই। ব্ৰিটিছৰ দিনৰ লোহাৰ দলং, একোৱে হোৱা নাই। চাই লওক না, যেনেকুৱা দলং তেনেকুৱাই হৈ আছে। চাই লওক, আপোনালোকক এতিয়া দেখুৱাম সেই বিশেষ পুখুৰীটো, গৰম পানী পুখুৰী। মানে যিমান ঠাণ্ডা নহওক বক 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 উতলি থাকে। আপোনালোকক দেখুৱামগৈ। আৰু ইমান মজাকৈ এই গছজোপালৈ চাওকচোন বাৰু, ইমান মজাকৈ ফুল ফুলি আছে। ৱাও, চাই লওক না, মজা লাগিছে কিবা এটা, একদম মস্তিকৈ ফুলি আছে। মানে ফুলখিনি দেখিয়ে কিবা এটা মৰম লাগিছে নিজৰ বুলি। চাই লওক না। আৰু এনেদৰে গৰম পানী পুখুৰী উপভোগ কৰিবৰ কাৰণে, চাবৰ কাৰণে এনেদৰে মানুহ আহিয়ে থাকে, আহি থাকে গৈ থাকে, আহি থাকে গৈ থাকে, আহিয়ে থাকে। আৰু এই ফুলখিনি ক'লোঁ নাই, এনেকুৱা মজা লাগিছে নহয়, মানে কি বুলি ক'ম, ভাষা বিচাৰি পোৱা নাই। বহুত ভাল লাগিছে, মানে এনেকুৱা ফুল চুলবিলাক দেখি বহুত ভাল লাগে। এতিয়া আপোনালোকক গৰম পানী পুখুৰীটো দেখুৱাম। তো এইফালেদি গ'লেও আপোনালোকে গৰম পানী পুখুৰীটো পাই যাব, আৰু এইফালেদি গ'লেও এই গৰম পানী পুখুৰীটো পাই যাব। তো মই সেইকাৰণে এইটো চাইডে আহিছোঁ। আগতকৈ এইবিলাক বহুত সুন্দৰকৈ সজাই দিলে। আগতে কিন্তু এনেকুৱা ফুল চুলবিলাক নাছিলে, কিন্তু এতিয়া ইমান মজাকৈ সজাই দিলে। চাই লওক, এতিয়া মই আপোনালোকক গৰম পানী পুখুৰীটো দেখাম দেই। আপোনালোকক এতিয়া দেখুৱাম গৰম পানী পুখুৰীটো। এয়া চাই লওক, এয়া চাই লওক, এয়াই হ'ল গৰম পানী পুখুৰী। আৰু গৰম পানী পুখুৰী এয়া পক 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 উতলি আছে। চাই লওক, আপোনালোকে চাওক না, যিমান ঠাণ্ডা দিন নহওক কিয়, যিমান মানে যেনেকুৱা যি নহওক কিয়, মানে একদম উতলিয়ে থাকে, 12 মাহে উতলি থাকে। এয়া চাই লওক, উতলি আছে। চাই লওক, এয়া চাই লওক, পূৰা উতলি আছে। আপোনালোকে দেখিছেনে দেখা নাজানো। এয়া চাই লওক, পক 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 উতলি আছে। মানে বৈজ্ঞানিকেও একো পাত্তাই নাপালে যেন এইটো কিয় উতলি থাকে, পানীখিনি কেলৈ উতলি থাকে। মই এতিয়া পানীখিনি চুই দেখাম এতিয়া আপোনালোকক, পানীখিনি চুই দেখাম এতিয়া কি উতলি থাকে, কেলৈ গৰম হৈ আছে ঠাণ্ডা হৈ আছে। মই নামি আহিছোঁ, একদম পূৰা গৰম হৈ আছে। যিমান ঠাণ্ডা দিন নহওক, যিমান যেনেকুৱা যি নহওক, মানে গৰমে হৈ থাকে। আৰু আপোনালোকক দেখাই দিছোঁ, চালক, এয়া চালক, ইয়াত সকলোৱে পইচা দিছে। চালক, ইয়াত দেখিছে নাই, এইটো নিচিনা পইচা দিছে। ইয়াত পইচা এইটো কাৰণে দিছে, মানে মনৰ আশা পূৰণ হ'বৰ কাৰণে এইটো পইচা দিছে, সকলোৱে পইচা দিছে। চালক, ইয়াত দেখিছে। আপুনি ক'ৰ পৰা আহিছে? হা, ইয়াৰ নেকি? হয়। আচ্ছা, এইটো পইচাটো যেন দি দিছে যেন, এইটো পইচাটো কেলৈ দিছেনো? ভক্তি কৰে। অঁ, মনৰ আশা পূৰ্ণ হয় নেকি? হ'ব, হয়নে নহয়? আচ্ছা, আমাৰ মানে দাদাই কৈছে যেনিবা মনৰ আশা পূৰ্ণ হ'বৰ কাৰণে দিছে। আৰু এইফালে চালক পূৰা আহিয়ে থাকে, মানুহ আহি থাকে দিনটো, হয় নাই? আপুনি কি ইয়াত কিবা ডিউটি চিউটি কৰে নেকি? ডিউটি নাই, ময়ো উপভোগ আহিছোঁ। অঁ, চাবলৈ আহিছে, হয় নাই? আচ্ছা, কেনেকুৱা লাগিছে এনে চাই পিনে? ভাল লাগিছে। অঁ, এই প্ৰথম আহিছে নেকি? আগত আহিছোঁ। আহিছে ন? হ'লেও আহি থাকিবলৈ মন যায়, হয় নাই? হয়। তাকে, নামটো কি আপোনাৰ? নিতুল বৈৰাগী। নিতুন বৈৰাগী, বঢ়িয়া। একদম পূৰা উতলিয়ে থাকে, হয় নাই? বক 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 বক, এয়া চালক, একদম পূৰা উতলি আছে। যিমান ঠাণ্ডা দিন হ'লেও উতলিয়ে থাকে নহয়। এইটো বেয়া আচৰিত আকৌ, হয় নাই? বক 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 উতলি আছে, উতলি আছে, উতলি আছে। ইয়াত গা ধুব নিদিয়ে, হয় নাই? অঁ, সঁচাকৈ মানে চাই লওক না, উতলিয়ে থাকে। এই চাই লওক, এইটো উতলিয়ে থাকে, বক 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 উতলি আছে, কিন্তু দেখিছে না, যিমান ঠাণ্ডা দিন হ'লেও মানে উতলিয়ে থাকে। আৰু এইটো চাই লওক, উতলি আছে, বক 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 বক। আপোনালোকক এতিয়া পুখুৰীটো দেখুৱাই দিলোঁ নিজৰ বুলি। এতিয়া মানে ব্ৰিটিছৰ দিনতে বনাই থৈ দিয়া এখন ওলমা দলং আছে দেই, সেই ওলমা দলংখন আপোনালোকক দেখুৱামগৈ এতিয়া। এতিয়া পুখুৰীটো আপোনালোকক এপাক ঘূৰি কিনে দেখুৱাব লাগিব।
এইডাল পুখুৰীটো এতিয়া আপোনালোকক এখন ওলমা দলং দেখাম। সেই ওলমা দলংখন ব্ৰিটিছৰ দিনতে বনোৱা হয়। এইটোৱে হ'ল সেই বিশেষ পুখুৰীটো, গৰম পানীৰ পুখুৰী। একদম এই নামবৰ ৰিজাৰ্ভৰ মাজতে আছে ক'লেও বেয়া নহয়। চাই লওক, নামবৰ এখন নামবৰ ৰিজাৰ্ভ, সেইটো ৰিজাৰ্ভটো লাগিয়ে আছে আৰু নামবৰ ৰিজাৰ্ভৰ কাষতে আৰু চাই লওক। আপোনালোকে গোলাঘাট ছাইডৰ পৰা আহিলে মানে আপোনালোকে ৰাইট ছাইডে পাব, আৰু হয় সিটো ছাইডৰ পৰা যদি এইফালে দেওপানী মন্দিৰ ফালৰ পৰা যদি আহে নহয় আপোনালোকে বাওঁহাতে দেখিব আপোনালোকে। এইটো চাই লওক, দেখিছে নাই উতলিয়াই আছে। এইটোৱে হ'ল গৰম পানী পুখুৰী। এই চালক না এইফালে আহিয়ে থাকে, উপভোগ কৰিবলৈ দৰ্শকসকল আহিয়ে থাকে। চালক আৰু এখন মজাকৈ নদী বৈ গৈছে, নদীখনো ভাল লাগিছে। চালক সুন্দৰকৈ পানীয়ে কুলু কুলুকৈ বৈ গৈছে। চালক এতিয়া আপোনালোকক ওলমা দলংখন দেখুৱাম। আৰু এইডোখৰটো ইমান উতলি আছে, চাব দেই। এইডোখৰটো পূৰা উতলি আছে। এইটো চাওক না, এইটো চাওক, এইটো পূৰা উতলি আছে। এইটো চাই লওক, আকৌ বন্ধ হৈ গ'ল। উতলাত দিছে নাই, উতলিয়ে থাকে। সেই আকৌ উতলিলে, চাই লওক। সেয়া এইফালে আহিছে। এতিয়া আপোনালোকৰ ওলমা দলংখন দেখুৱামগৈ। কাষতে আছে গৰম পানী পুখুৰীটো, কাষতে আছে ওলমা দলং। আৰু এইখন চালক, এইখনো ওলমা দলং। আৰু এই ওলমা দলংখন ব্ৰিটিছৰ দিনৰ হয়। চাই লওক, ব্ৰিটিছৰ দিনৰ ওলমা দলং এতিয়াও মজা হৈছে, কিন্তু অকণমান কালাৰিং কৰি দিলে, মানে ৰং চং দি দিলে, আগতকৈ ভাল কৰি দিলে, ৰং চং লগাই সুন্দৰ কৰি দিলে। চাই লওক, এইখনে হ'ল বিশেষ ওলমা দলংখন, ব্ৰিটিছৰ দলং হয়। চাই লওক, ৱাও দেখিছে নাই, চাই লওক কেনেকুৱা মজা, কেনেকুৱা জাম্পিং কৰিছে নাই, চাই লওক পুৰা জাম্পিং কৰিছে দেখিছে নাই। দেখিছে নাই, একোৱে নহয় ইয়াত, যিমান মানুহ উঠিলেও একোৱে নহয়। চাই লওক কেনেকুৱা খাতৰাকে, তেতিয়া দিনতে কেনেকুৱা খাতৰাকে বনাইছে। চাই লওক না, চাই লওক কেনেকুৱা খাতৰাকে ৰং চং কৰি মজা কৰি দিলে। কিন্তু এইটো নামবৰ ৰিজাৰ্ভটো, এইটো ওচৰতে আছে। এইটো ফালে গ'লে নামবৰ ৰিজাৰ্ভ। চাই লওক, এইটো চাইডে যাব নিদিয়া হয়, এইটো নামবৰ ৰিজাৰ্ভ হয়। চাই লওক, যোনসকল লোকে দেওপানী মন্দিৰলৈ যায়, মন্দিৰলৈ যোৱাৰ পাছত উভতি অহা ৰাস্তাত মানে এই গৰম পানীৰ যোনটো পুখুৰী, উতলি থকা পুখুৰীটো চাই যায়হি। গৰম পানী পুখুৰী মানে আগতকৈ সুন্দৰ কৰি আছে। আৰু এইফালে চালক গছপুলি লগাইছে, ফুলৰ পুলি লগাইছে, মানে আগতকৈও ধুনীয়াকৈ গৈ আছে। যিহেতুকে পৰ্যটক আগতকৈ বেছিকৈ বাঢ়ি গৈছেতো, পৰ্যটক আহি আছে, সেইটো কাৰণে সুন্দৰ কৰি দিব লাগিব ন, সেইটো কাৰণে আগতকৈ সুন্দৰ কৰি গৈ আছে। এক বছৰ আগত আহোঁতে এইবিলাক ফুল চুল নাছিলে হয়, এতিয়া কিন্তু ফুল চুল লগাই দিছে, মজা লাগিছে। আৰু এইফালে লেট্ৰিন এতিয়া পাচাবকৈ পৰা বনাই দিছে, নহ'লে আগতে নাছিলে, সেইটো নতুনকৈ বনাইছে। মোটা চোটা ওলাই যায়তো তেনেকুৱা। এইটো এতিয়া নতুনকৈ বনাইছে, এইটো লেট্ৰিনটো মোটা চোটা লাগি যায়তো। এতিয়া আপোনালোকক ইয়াত উঠি পিনে আপোনালোকক দেখুৱামগৈ। আৰু এইফালে চাওক পূৰা জোলনাত একদম পূৰা উঠি আছে নিজৰ বুলি, ফিল্ডটো মজা লাগেতো। চাই লওক, ৱাও মজা লাগিছে একদম নিজৰ বুলি আৰু
এইফালে অকল সৰু ল'ৰা বুলিয়ে নহয় একদম বুঢ়ালৈকে উঠে আৰু নিজৰ বুলি চাই লওক সকলো মানুহে উঠে আৰু নিজৰ বুলি ময়ো ফিল্ডটো ল'ম যেনিবা কিন্তু হ'লেও এই ঘৰটোত উঠি পিনে আপোনালোকক গোটেই ভিউটো গোটেই পৰিৱেশটো দেখুৱাই লওঁ আগতীয়াকৈ তাৰ ওপৰলৈ উঠি আহিছোঁ ওপৰৰ পৰা আপোনালোকক পৰিৱেশটো দেখাম ইয়াত মানে আহি বহি ৰেষ্ট ল'ব পাৰে এয়া চাই লওক এয়া ওপৰৰ পৰা পুখুৰীটো এইটো এয়া চাই লওক পূৰা উত্তলি আছে চাই লওক আৰু এইফালে চেলফি ফটো মাৰি লৈছে নিজে বুলি এখন সকলো ফটো উঠিবলৈ মন যায়তো আৰু এইফালে পূৰা জোলনা পূৰা জ্বলি আছে এয়া চাই লওক ইয়াত জোলনা জ্বলি আছে এতিয়া জোলনাত নিজে উঠিবগৈ লাগিব নিজে বুলি তেতিয়াহে মনটো ভাল লাগিব না ফিল্ডটো ল'ব লাগিবতো ঝুলনা ফিল্ডটো এইফালে পূৰা ঝুলনা ঝুলি আছে নিজৰ বুলি কেনেকুৱা লাগিছে ভাল লাগিছেনে মজা লাগিছে পূৰা ওপৰলৈ দি দিওঁ লাগে আকৌ ঠেলি দিওঁ নি ঠেলি দিওঁ মজা লাগিব ঠেলি দিছোঁ দেই অঁ ভাল চথা অ' মজা এতিয়া মই ফিল্ডটো ল'ব লাগিব কেনেকুৱা লাগে আগতে মানে পোৱালিতহে উঠা এতিয়া উঠিব লাগিব সেইফালে চাই লওক না পূৰা উঠি আছে সেইফালে উঠি আছে কেনেকুৱা লাগিলে ভাল লাগিলে ক'ৰ পৰা আহিছা বোকাঘাট আচ্ছা মজা ফিল্ডটো মই লৈ চাওঁ আগতে সৰুতেহে লোৱা নিজৰ বুলি আইঅ মজা লাগিছে দেই ৱাহ বঢ়িয়া মস্তি ফুলাত উঠিলোঁ মজা লাগিলে আৰু আপোনালোককে ফুলবিলাক দেখুৱাই দিছোঁ দেই কিমান মজাকৈ শাৰী শাৰীকৈ লগাই থৈছে চাই লওক বহুত মজা লাগিছে আৰু এইফালে চাই লওক আৰু এই শিলগুটিবিলাকে একদম সুন্দৰকৈ ৰাউণ্ডকৈ দি দিছে নাই এইটো বহুত ভাল লাগিছে আকৌ পূৰা জিলিকি আছে চাই লওক মজাকৈ সজাই দিছে চাই লওক একদম পূৰা বহিব পাৰে আৰু এইফালে মানুহ আহি আছে ৰেগুলাৰ মানে আহিয়ে থাকে আৰু আহি থাকে গৈ থাকে আৰু এজোপা একদম মজা ফুলগছ চাই লওক আপোনালোকক গৰম পানী পুখুৰীটো দেখুৱালোঁ আৰু লগতে গৰম পানী পুখুৰীৰ পৰিৱেশবিলাক দেখালোঁ আকৌ আপোনালোকক দেখাই দিছোঁ এয়াই আছিল গৰম পানী পুখুৰীৰ ভিডিঅ' আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আন দহজনক চাবৰ কাৰণে সুবিধা কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।